ডিয়াৰ ষ্টুডেণ্টছ বিজ্ঞানৰ শ্ৰেণীকোঠাৰ মাজলৈ মই শ্ৰী জগদীশ নাথে তোমালোক সকলোকে স্বাগতম জনালো আমি ইতিমধ্যে বিদ্যুৎ চেপ্টাৰটোৰ ওপৰত দুটা ভিডিঅ' তোমালোকৰ বাবে আগবঢ়াইছোঁ আজিৰ এই ভিডিঅ'টিত বিদ্যুৎ চেপ্টাৰটোৰ সেই পিছৰ অংশটোৰ পৰা ডিসকাস কৰিব বিচাৰিছোঁ ইতিমধ্যে আমি বিভৱ ভেদ আৰু বিভৱ সম্পৰ্কে ভালদৰে শিকিছোঁ আজি আমি ডিসকাস কৰিবলগীয়া বিষয়টো হৈছে আমাৰ বাবে ওমৰ সূত্ৰ তোমালোকে নিশ্চয়কৈ স্ক্ৰীনত দেখিছা যে ওমৰ সূত্ৰটো আচলতে কি স্থিৰ উষ্ণতাত কোনো ধাতব পৰিবাহীৰ দুই মূৰৰ বিভৱ ভেদ পৰিবাহীডালৰ মাজেৰে প্ৰবাহিত বিদ্যুৎ প্ৰবাহৰ সমানুপাতিক ভালদৰে কথাটো মনোযোগ দিয়া আচলতে বুজাব বিচৰা বিষয়টো কি স্থিৰ উষ্ণতাত বুলি কোৱা হৈছে অৰ্থাৎ টেম্পাৰেচাৰটো আমি কনষ্টেন্ট ৰাখিব লাগিব কোনো ধাতব পৰিবাহীৰ ক্ষেত্ৰত কোৱা হৈছে যে এই ধাতব পৰিবাহীডালৰ মাজেৰে বিদ্যুৎ প্ৰবাহৰ পৰিমাণ আমি বিবেচনা কৰিছো I আৰু ইয়াৰ দুইটা মূৰৰ মাজৰ বিভৱ ভেদ আমাৰ বাবে V যদি হয় আমাক কোৱা হৈছে যে ওমৰ সূত্ৰমতে কি কৈছে যে দুই মূৰৰ বিভৱ ভেদ পৰিবাহীডালৰ মাজেৰে প্ৰবাহিত বিদ্যুৎ প্ৰবাহৰ সমানুপাতিক এতিয়া সমানুপাতিক মানে কি তোমালোকে ভালদৰে এবাৰ বুজি লোৱা যে যিকোনো দুটা কোৱান্টিটি x আৰু y ৰ ক্ষেত্ৰত যদি আমি কওঁ যে x আৰু y পৰস্পৰ সমানুপাতিক তাৰ অৰ্থটো হৈছে যেতিয়া x বাঢ়িব তেতিয়া y ও বাঢ়িব অৰ্থাৎ দুয়োটা কোৱান্টিটি এনেদৰে এটাৰ লগত আনটো সম্পৰ্কিত হৈছে যে এটা কোৱান্টিটি যেতিয়া বাঢ়ি যায় তাৰ লগে লগে আনটো কোৱান্টিটিও বাঢ়ি যায় তাক কোৱা হয় সমানুপাতিক গতিকে ইয়াৰে কি হৈ আছে যেতিয়া আমাৰ বাবে আমি দেখিছো v আৰু i নামৰ কোৱান্টিটি দুটা অৰ্থাৎ আমাৰ বাবে ইয়াত বিভৱ ভেদ আৰু বিদ্যুৎ প্ৰবাহ এই কোৱান্টিটি দুটা এটাৰ সৈতে এনেদৰে সম্পৰ্কিত হৈছে যে এটা বাঢ়িলে আনটো লগে লগে বাঢ়ি যায় এতিয়া যদিহে x, y নামৰ দুটা কোৱান্টিটি দুটা ৰাশি আমাৰ বাবে যদি সম্পূৰ্ণৰূপে প্ৰত্যক্ষ সমানুপাতিক হয় বা সমানুপাতিক বুলি যদি আমি কওঁ তেনেহলে আমি কি কওঁ হিয়ৰ ৰিলেশনটো সমানুপাতিক হলে কেনেদৰে হয় x divided by y equal to আমাৰ বাবে সদায় ধ্ৰুৱক কোৱান্টিটি হয় এই কথাটো মনোযোগ দিয়া যিকোনো দুটা কোৱান্টিটি x আৰু y এটা সৈতে আনটো যদি প্ৰত্যক্ষ সমানুপাতিক হয় তেতিয়াহলে কি হ'ব সদায় x divided by y equal to সদায় এটা ধ্ৰুৱক ৰাশি পোৱা যাব এতিয়া একেদৰে যেহেতু আমাৰ v আৰু i নামৰ এই ৰাশি দুটাৰ ক্ষেত্ৰত আমি দেখিছো যে ইহত এটা আনটোৰ প্ৰত্যক্ষভাৱে সমানুপাতিক গতিকে আমি ইয়াৰ ক্ষেত্ৰটো ক'ব লাগিব যে v divided by i equal to ধ্ৰুৱক v divided by i equal to যেটো ধ্ৰুৱক বুলি কোৱা হৈছে সেই ধ্ৰুৱকটোক এটা সিম্বলৰ দ্বাৰা ডিনোট কৰা হৈছে তাক আমি নাম দিছো r এতিয়া এই যে r ৰ কথা কলো তোমালোকে চাই লোৱা এই r মানে আসলতে কি r কোৱা হৈছে এটা সমানুপাতিক ধ্ৰুৱক r হৈছে আমাৰ বাবে এটা সমানুপাতিক ধ্ৰুৱক যাক r এটা সমানুপাতিক ধ্ৰুৱক যাক ৰোধ বোলে ভালদৰে কথাটো বুজিব ট্ৰাই কৰা যে v divided by i আমি কিয় বনালো কাৰণ v আৰু i নামৰ কোৱান্টিটি দুটা এটা কোৱান্টিটিৰ সৈতে আনটো কোৱান্টিটি কেনেদৰে সম্পৰ্কিত হৈছে প্ৰত্যক্ষ সমানুপাতিক হৈছে আৰু যেতিয়া প্ৰত্যক্ষ সমানুপাতিক হয় তেতিয়া আমি দুয়োটা ৰাশিক এনেদৰে উপস্থাপন কৰিব লাগে যে এটা ডিভাইডেড বাই আনটো ইকুৱেল টু সদায় এটা ধ্ৰুৱক ৰাশি হয় আৰু সেই ধ্ৰুৱক ৰাশিটোক আমি নাম দিছো r ৰ দ্বাৰা এতিয়া এই স্পেশালি এই আমাৰ যেটো ওমৰ সূত্ৰ আমি পাইছো সেই ওমৰ সূত্ৰটোত এই r ক এই যেটো কনষ্টেন্ট কোৱান্টিটি যেটো ধ্ৰুৱক ৰাশি আমি পাইছো তাৰ স্পেশাল এটা নাম দিয়া হৈছে যাৰ নামটো হৈছে ৰোধ অৰ্থাৎ ইয়াৰ পৰা আমি যদি সিম্পলিফাই কৰিব ট্ৰাই কৰো তেতিয়ালে আমি ক'ব পাৰো v equal to i r এই v equal to i r টো হৈছে গণিতীয় প্ৰকাশ ৰাশি কাৰ বাবে আমাৰ ওমৰ সূত্ৰৰ ক্ষেত্ৰত গণিতীয় প্ৰকাশ ৰাশি এই সূত্ৰটোৰ দ্বাৰাই আসলতে গুটেই পিছৰ কালছো আমি পিছৰ যিখিনি আমি সলভ কৰিব লগা ইলেক্ট্ৰিসিটি চেপ্টাৰটোৰ পিছৰ অংশ যিমান পঢ়িব লগা আছে সেই সকলোবোৰ ইয়াৰ পৰাই পঢ়িব লগা হয় এতিয়া এই যে আমি r ৰ কথা কলো r টো আসলতে কেনেদৰে কাৰ ওপৰত নিৰ্ভৰশীল এই যে ৰোধ বুলি যে কলো ৰোধটো আসলতে কাৰোবাৰ ওপৰত নিৰ্ভৰশীল এই নিৰ্ভৰশীলতাটো আমি এবাৰ বুজিবলৈ চেষ্টা কৰো বৈদ্যুতিক পৰিবাহী এডালৰ ক্ষেত্ৰত ইয়াৰ ৰোধ নিৰ্ভৰ কৰা কেইটামান কাৰক আছে এই কাৰক কেইটা কথা যদি মই কওঁ একেবাৰে প্ৰথমটো কাৰক হৈছে আমাৰ বাবে
যে বৈদ্যুতিক ৰোধ বা পৰিবাহী এডালৰ ৰোধ পৰিবাহীডালৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰশীল কেনেদৰে নিৰ্ভৰশীল কোনো এডাল পৰিবাহীৰ ক্ষেত্ৰত পৰিবাহীডালৰ ৰোধ পৰিবাহীডালৰ দৈৰ্ঘ্যৰ সমানুপাতিক আমি যদি ধৰি লওঁ যে পৰিবাহীডালৰ ৰোধ r আৰু পৰিবাহীডালৰ দৈৰ্ঘ্য যদি আমি l বুলি ভাবিলো তেতিয়াহ'লে মই কি কৈছো r is proportional to l অৰ্থাৎ r l ৰ সমানুপাতিক অৰ্থটো কি r l ৰ সমানুপাতিক বুলি যদি আমাক কোৱা হয় তাৰ অৰ্থটো আসলে কি জানানে যেতিয়া আমাৰ দৈৰ্ঘ্য বাঢ়িব কোনো এডাল পৰিবাহীৰ ক্ষেত্ৰত পৰিবাহীডালৰ দৈৰ্ঘ্য যেতিয়া বৃদ্ধি পাব দৈৰ্ঘ্য বৃদ্ধি পোৱাৰ লগে লগে পৰিবাহীডালৰ ক্ষেত্ৰত তাৰ ৰোধৰ পৰিমাণো বৃদ্ধি পাব সেয়ে আমি এটা কথা খুব সঘনাই দেখা পাও যে আমি যেতিয়া বহুত দূৰৰ পৰা আমাৰ ঘৰলৈ যেতিয়া আমি ওয়্যাৰৰ কানেকশনটো বা ইলেক্ট্ৰিসিটি কানেকশনটো যেতিয়া ব্যৱস্থা কৰো তেতিয়া আমাৰ ঘৰত বহুত দূৰ ট্ৰেভেল কৰাৰ পিছত ওয়্যাৰডাল যদি বহুত দীঘল হয় তেতিয়ালে আমাৰ ঘৰত আমি কওঁ যে ভোল্টেজটো কম আৰু আমি বিভিন্ন সময় দেখা পাওঁ গোটেই সুবা মানুহবিলাকে সুবুৰীৰ মানুহবিলাকে লগ লাগি পেলাই কি কৰে যে গাঁওখনৰ সুবুৰীটোৰ অঞ্চলটোত কি কৰে তেওঁলোকে এটা ট্ৰান্সফৰ্মাৰৰ ব্যৱস্থা কৰে এই ট্ৰান্সফৰ্মাৰে কি কৰে ভোল্টেজটো কন্ট্ৰোল কৰাত হেল্প কৰে সিনেমা হলৰ ক্ষেত্ৰত আমি দেখা পাওঁ সিনেমা হলটো কি কৰা হয় এটা নিজাববীয়াকৈ ট্ৰান্সফৰ্মাৰৰ ব্যৱস্থা কৰে মল বিলাকৰ ক্ষেত্ৰত আমি দেখা পাওঁ তাতো এটা নিজাকৈ ট্ৰান্সফৰ্মাৰৰ ব্যৱস্থা কৰে ইয়াৰ কাৰণটো হৈছে প্ৰয়োজনীয় ভোল্টেজৰ পৰিমাণটো কন্ট্ৰোল কৰিবৰ বাবে গতিকে যদিহে এই তাৰৰ দৈৰ্ঘ্যটোৰ ওপৰত নিৰ্ভৰশীল নহলহেতেন ৰোধৰ মান তেতিয়াহলে আমাৰ ইলেক্ট্ৰিসিটি বোৰ্ডৰ পৰা ডাইৰেক্টলি আমাৰ ঘৰলৈ ইলেক্ট্ৰিক কানেকশনটো আহিলহেতেন আৰু তেনেদৰে আমি চলিব পাৰিলোহেতেন কিন্তু তেনেকুৱা নহয় তাৰ কাৰণটো দৈৰ্ঘ্য বৃদ্ধি পোৱাৰ লগে লগে আমাৰ ঘৰত কি হৈ যাব ৰোধৰ পৰিমাণ বাঢ়ি যাব তাঁৰডালৰ ৰোধৰ পৰিমাণ বাঢ়ি যাব আৰু লগে লগে কি হ'ব ৰোধ যদি বাঢ়ি যায় ভোল্টেজ কি হ'ব আমাৰ বাবে কমি যাব ভোল্টেজ কমি যোৱাৰ লগে লগে আমাৰ ঘৰত কি দেখিম আমি পোহৰৰ বিজুলী চাকি পোহৰ আমি যথেষ্ট পৰিমাণৰ কম দেখা পাম আৰু তাৰ পৰা আমি জেনেৰে কামবোৰ কৰো নিয়াৰিকে সেই কামবোৰ কৰা সম্ভৱ হৈ নুঠিব এটো হৈছে প্ৰথম নিৰ্ভৰশীলতা ইয়াক আমি ইকুৱেশ্যন নম্বৰ 1 দিলো এইবাৰ আমি আগবাঢ়িছো ৰোধ নিৰ্ভৰ কৰা দ্বিতীয়টো কাৰকলৈ এই দ্বিতীয়টো কাৰক হৈছে পৰিবাহীডালৰ ৰোধ পৰিবাহীডালৰ কোনো প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক ব্যস্তানুপাতিক মানে সমানুপাতিকৰ উলুটাটোই আসলতে তোমালোকৰ বাবে ব্যস্তানুপাতিক ইয়াত কেনেকুৱা হ'ব যে পৰিবাহীডালৰ ৰোধ যদি আমি r ৰ দ্বাৰা ডিনোট কৰো তেতিয়ালে r is proportional to 1/a এই 1/a টো তোমালোকে বুজিব ট্ৰাই কৰা ইয়াত কি কোৱা হৈছে ব্যস্তানুপাতিক বুলি কোৱাৰ লগে লগে সদায় 1/a আহিব এনেদৰে লিখিব লাগিব গতিকে আমি যদি চাও আমাৰ বাবে দুটা ফৰ্ম আমি বিচাৰি পালো এটা হৈছে কালিৰ লগত ৰিলেচন কাৰ কালি প্ৰস্থচ্ছেদৰ কালি আৰু দ্বিতীয়টো হৈছে আসলতে প্ৰথমটো তোমালোকৰ বাবে কিমান পাইছা তোমালোকে যে পৰিবাহীডালৰ দৈৰ্ঘ্যৰ লগত ৰিলেচন এটা আছে আৰু দ্বিতীয়টো হৈছে পৰিবাহীডালৰ প্ৰস্থচ্ছেদৰ কালিৰ লগত এতিয়া ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 আমি দুইটাকে যদি কম্বাইন কৰি দিও অৰ্থাৎ 1 and 2 implies that সমীকৰণ 1 আৰু 2 এ কি কৈছে যে r is proportional to l into 1/a যাক আমি এই প্ৰপৰচনেল অৰ্থাৎ সমানুপাতিক চিনটোৰ স্থানত যদি মই এটা ইকুৱেল চিন দিবলৈ ট্ৰাই কৰো যদি সমানুপাতিক চিনৰ স্থানত এটা ইকুৱেল চিন দিও তেতিয়ালে আমি কি কৰিব লাগিব সদায় এটা ধ্ৰুৱক কোৱান্টিটিক ইন্ট্ৰোডিউস কৰিব লাগিব আৰু সেই ধ্ৰুৱক কোৱান্টিটিৰ নাম দিছো মই rho ইয়াৰ নামটো তোমালোকে নিশ্চয় কৰি হিসা এনেদৰে লিখিছো তাৰ নামটো হৈছে আমাৰ বাবে rho ইয়াৰ দ্বাৰা আমি প্ৰকাশ কৰিছো আমি এটা ধ্ৰুৱক কোৱান্টিটি ব্যৱহাৰ কৰিছো rho into l divided by a এটো হৈছে আমাৰ বাবে এটা ফৰ্মুলা কাৰ বাবে যে আমাৰ ক্ষেত্ৰত কি কৈছো যে কোনো পৰিবাহী এডালৰ ক্ষেত্ৰত তাৰ ৰোধ পৰিবাহীডালৰ দৈৰ্ঘ্য আৰু পৰিবাহীডালৰ প্ৰস্থচ্ছেদৰ কালিৰ এটা সম্পৰ্ক এই যে আমি proportional constant to বা সমানুপাতিক ধ্ৰুৱকটো যে ব্যৱহাৰ কৰিছো ইয়াটো আসলতে এই ৰোটোৱে আমাৰ বাবে কি বুজাই আছে সমানুপাতিক ধ্ৰুৱক ৰো আমাৰ বাবে এটা সমানুপাতিক ধ্ৰুৱক যাক এই ৰোটোক আমি কি বুলি কম আপেক্ষিক ৰোধ বা ৰোধকতা আপেক্ষিক ৰোধ বা ৰোধকতা এতিয়া
এইখিনি আমি খুব সুন্দৰকৈ বুজিলোঁ এতিয়া ইয়াৰ পৰা মই তোমালোকৰ বাবে এটা এককৰ ঘৰটোলৈ মই এতিয়াও যোৱা নাই যে এই কোৱান্টিটিবিলাকৰ এককবোৰ আমি কেনেদৰে প্ৰকাশ কৰিম একেবাৰে প্ৰথম আমি শিকিলোঁ আমাৰ বাবে ৰিলেশ্যনটো কি যে v ইকুৱেল টু i r অৰ্থাৎ r ইকুৱেল টু আমাৰ বাবে কিমান v ডিভাইডেড বাই i আৰু এইমাত্ৰ আমি শিকিলোঁ r নামৰ এটা কোৱান্টিটিৰ লগত ৰিলেশ্যন শিকিলোঁ rho ইনটু l বাই a ইয়াৰ পৰা যদি মই rho যদি উলিয়াবলৈ ট্ৰাই কৰোঁ তেতিয়াহ'লে r ইনটু a ডিভাইডেড বাই l দুয়োটা সমীকৰণ ভালদৰে তোমালোকে অবজাৰ্ভ কৰা ইয়াৰ পৰা আমি বনাব পাৰিম আমাৰ SI এককৰ কথাটো একেবাৰে প্ৰথম মই যদি প্ৰথম সমীকৰণটো ইয়াত যদি মই চাওঁ r ইকুৱেল টু v ডিভাইডেড বাই i এই যে আমি v বুলি যে কৈছো v মানে হৈছে আমাৰ বাবে পটেনশিয়াল ডিফাৰেন্স বা বিভৱ ভেদ বিভৱ ভেদৰ ক্ষেত্ৰত তাৰ SI এককটো হৈছে আমাৰ বাবে ভোল্ট আৰু বিদ্যুৎ প্ৰবাহৰ ক্ষেত্ৰত SI এককটো আমাৰ বাবে হৈছে এম্পিয়াৰ অৰ্থাৎ আমি ক'ব পাৰো যে ৰোধৰ ক্ষেত্ৰত তাৰ SI এককটো ভোল্ট পাৰ এম্পিয়াৰ যাক অন্য এটা নামেৰে নামকৰণ কৰা হয় তাৰ নামটো হৈছে ওম ইয়াক কোৱা হয় ওম ওমৰ দ্বাৰা ইয়াক ডেনোট কৰা হৈছে দেখিবলৈ কেনেকৈ তোমালোকে নিশ্চয়কৈ ধৰিব পাৰিছা এই ওমটোৱে কাৰ একক বুজাই আছে আমাৰ বাবে ৰোধৰ SI এককটো হৈছে আমাৰ বাবে ওম একেদৰে ইয়াৰ ক্ষেত্ৰত যদি মই চাবলৈ ট্ৰাই কৰোঁ তেতিয়াহ'লে ৰোধৰ SI এককটো আমি পাই আছো ওম এ মানে হৈছে আমাৰ বাবে কালি কালি মানে যিকোনো এটা বস্তুৰ ক্ষেত্ৰত কালিৰ কথা যেতিয়া কোৱা হ'ব তাৰ SI এককটো হৈছে স্কয়াৰ মিটাৰ আৰু দৈৰ্ঘ্যৰ SI একক L মানে হৈছে দৈৰ্ঘ্য গতিকে দৈৰ্ঘ্যৰ SI একক হৈছে মিটাৰ এই মিটাৰ আৰু এই স্কয়াৰটো যদি আমি কেনসেল কৰোঁ তেতিয়াহ'লে আমি ক'ব পাৰো আমাৰ বাবে ৰোধকতাৰ SI একক হ'ব ওম মিটাৰ এইখিনি আমি আজিৰ ভিডিঅ'টোত শিকিব লগা আসলতে মূল বিষয়বস্তু মই আজি ভিডিঅ'টোত তোমালোকক কি শিকাইছো একেবাৰে প্ৰথম তোমালোকক ওমৰ সূত্ৰ শিকালো ওমৰ সূত্ৰ শিকাৰ পিছত আমি শিকালো যে পৰিবাহী এডালৰ ক্ষেত্ৰত তাৰ ৰোধ নিৰ্ভৰ কৰা মূল দুটা কাৰক ইয়াৰ পিছত আৰু এটা কাৰক তোমালোকৰ বাবে আছে সেই কাৰকটো আসলতে কি হয় পৰিবাহীডালৰ গুণাগুণ পৰিবাহীডাল কেনেকুৱা ধৰণৰ পদাৰ্থৰে গঠিত তাৰ ওপৰতো ৰোধটো নিৰ্ভৰ কৰে কিন্তু মূলতে এই দুটা আমি লিখিব পাৰো এই দুটা আমাৰ বাবে মেইন হয় এই দুটা তোমালোকে খুব বেছি গুৰুত্ব দিবা তাৰ পিছত আমি শিকিলো যে আমাৰ ক্ষেত্ৰত আমি নতুন দুটা কোৱান্টিটি আজি পঢ়িবলৈ পালো এটা হৈছে আমাৰ বাবে ৰোধ আৰু আনটো আমাৰ বাবে হৈছে কি ৰোধকতা ৰোধ আৰু ৰোধকতাৰ ক্ষেত্ৰত সিহঁতৰ SI একক দুটা একেটা সময়তে একেলগে তোমালোকক দেখাবলৈ ট্ৰাই কৰিছো গতিকে তোমালোকে খুব সুন্দৰভাৱে বুজি পাইছা বুলি আশা ৰাখিলো আজিলৈ মানে ধন্যবাদ